CM ত্ৰিপুলৰ কাৰণে যিবিলাকে সিলেকশ্যন পাইছিল আজি তেওঁলোকে পইচাখিনি পাই গৈছে। কিন্তু ইয়াতে মুঠতে যিবিলাকে দ্বিতীয়বাৰ ইণ্টাৰভিউ দিছে মানে দ্বিতীয় পৰ্যায়ৰ যিটো ইণ্টাৰভিউ হৈছিলে যিটো দিছে তেওঁলোকে, এতিয়া কথা হৈছে যে ছেকেণ্ড ইণ্টাৰভিউ দিছে তেওঁলোকে এপ্লাই কিয় কৰিব লাগে? তেওঁলোকে অলৰেডি তেখেতে উপযুক্ত, কিন্তু কথা হৈছে যে ছেকেণ্ডবাৰ ইণ্টাৰভিউ দিয়াৰ পিছত তাতে যিবিলাকক চিলেকশ্যন কৰিছে তেওঁলোকক পইচা পাইছে, ঠিকেই আছে, কিন্তু এতিয়া তেওঁলোকে এপ্লাই কৰা হৈছে, তেওঁলোকে আকৌ ৰিএপ্লাই কৰিব লাগে। আজি যিটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কথাটি আপোনালোকে চাওক, ইয়াতে লিখা আছে যে ছেকেণ্ড ইণ্টাৰভিউ দিয়া সকলোকে দিব লাগে, নহ'লে আমি আন্দোলন কৰিম। আকৌ কিয় এপ্লাই কৰিম? আমাক ছেকেণ্ড লিষ্টত চিলেকশ্যন কৰিব লাগিব। সকলোৱে একগোট হোৱাটো মানে সকলোকে একগোট হ'বলৈ কৈছে তেখেতে, আৰু আপোনালোকে চাইছে নিশ্চয়। ইয়াতে চাওক, ছেকেণ্ড ইণ্টাৰভিউ দিয়াসকল আকৌ কিয় ৰিএপ্লাই কৰিব লাগিব? আমাক ৰিএপ্লাই ইণ্টাৰভিউ চিলেকশ্যন কৰিব লাগিব, অন্যথা আমি একগোট হৈ ব্যৱস্থা ল'ব লাগিব। ইয়াতে তেখেতে যি কথাটো কৈছে যে আমি ৰিএপ্লাই কিয় কৰিব লাগিব? আমিও ইণ্টাৰভিউ দিছোঁ, আমি ইণ্টাৰভিউ নিদিওঁ, আমাক চিলেকশ্যন লাগিব। মুঠতে আমি 75,000 যুৱক যুৱতী আছোঁ, তো এইসকলক আমি কিয় ৰিএপ্লাই কৰিব লাগে বা আমি কিয় ইণ্টাৰভিউ দিম? মানে যিহেতু আমি ইণ্টাৰভিউ দিছোঁ অলৰেডি, ইয়াতে আমি চিলেকশ্যন পোৱা নাই, আমি এতিয়া চিলেকশ্যন কৰিব লাগিব। চিলেকশ্যন নকৰে আমি একগোট হৈ আন্দোলনৰ ব্যৱস্থা কৰিম, তেনেকুৱা এটা হুংকাৰ দিছে। লগতে আপোনালোকে চাই আছে ইয়াতে লিখা আছে, চাওক 75,000জন আমি বহি নাথাকোঁ দেই, আমি পইচা খৰচ কৰিছোঁ, মানে আকৌ পইচা খৰচ কৰিব বিচাৰি আছে। আমি পাগল নহওঁ, আমি দুইবাৰ ইণ্টাৰভিউ দিছোঁ, চিলেকশ্যন নহ'ল কি এতিয়া দিয়ক আমাৰখিনি। তেখেতে কথাৰ কি যি কথাখিনি কৈছে যে আমি দুইবাৰ ইণ্টাৰভিউ দিছোঁ, পইচা খৰচ কৰিলোঁ ইয়াতে, যদি আকৌ ৰিএপ্লাই কৰিব লাগে, আকৌ ইণ্টাৰভিউ দিব লাগে, তো পইচাখিনি আকৌ লাগিব নিশ্চয়। কাৰণ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গৈ আমি ইণ্টাৰভিউ দিলে ইয়াতে কষ্ট কৰিব লাগে, লগতে ইয়াতে ইণ্টাৰভিউৰ কাৰণে যিখিনি পইচা খৰচ হয়, তো এতিয়া ইণ্টাৰভিউ ৰিএপ্লাই কৰিলে আমাক ইণ্টাৰভিউ দিব যাব লাগিব নিশ্চয়। কিন্তু এতিয়া কথা হৈছে চৰকাৰে যিখিনি ৰৈ গ'ল, প্ৰথম পৰ্যায়ত যিটো 25,000ক চিলেকশ্যন কৰিছে, এতিয়া যিখিনি ৰৈ গৈছে দ্বিতীয় ইণ্টাৰভিউ দিয়াসকলক, তেওঁলোকক যাতে চিলেকশ্যন কৰে বা তেওঁলোককো পইচা দিয়াৰ ব্যৱস্থা যাতে কৰে। আৰু বাকী যিবিলাকক দিছে তেওঁলোকৰ কথাটো বেলেগ আছিলে, মানে তেওঁলোক পাইছে ভাল কথা, কিন্তু যিবিলাকে এতিয়ালৈকে পোৱা নাই তেওঁলোকক চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰিব লাগে। আকৌ যাতে ৰিএপ্লাই কৰিব নালাগে সেইটো যাতে চৰকাৰে ব্যৱস্থা কৰে, আৰু যাতে তেওঁলোকক ইণ্টাৰভিউ দিব নালাগে, যাতে এইখিনি চৰকাৰে কৰিব বিচাৰে অতি সোনকালে এইখিনি কৰিলে ভাল হ'ব। নিশ্চয় তেওঁলোকে কৈছে যে আমি একগোট হৈ কিবা এটা ব্যৱস্থা ল'ব লাগিব, নিশ্চয় এই কথাখিনি কৈছে, আপোনালোকে শুনিছে। এতিয়া চৰকাৰে কি ব্যৱস্থা লয় বাকীখিনি পিছৰ কথা। তো এইখিনি আছিল আজিৰ ভিডিঅ', ধন্যবাদ।